Good morning everyone. ভালনে সকলোৰে? আজি আগবেলাতে আহিলো ভিডিও এটা বনাও বুলি। দুদিনমানৰ আগতে এটা মই ভিডিও চালো যে এজনী আইতা নীলা চকুৰ আইতা গৰাকী এটা ভঙা জুবুৰি য'ত টিঙেৰে আবৃত আছিল ঘৰটো, ভালকে টিঙো নাই, ভঙা চিঙা টিং, এটা সৰু ৰুম। তেওঁ কেনেদৰে থাকে ন ভাবিলে আচৰিত হ'ব। মই একপি ফটো শ্বেয়াৰ কৰিম, চাই ল'ব। গতিকে ওচৰতে তেওঁ ল'ৰা বোৱাৰীও থাকে, তেওঁ একাকৰি আকৌ অকলে থাকে, গতিকে ভাল মানুহ ঘৰৰে হ'ব। গতিকে এইটোৱে ক'লোঁ। দেখি মোৰ খুব বেছি বেয়া লাগিল। এইটোৱে ভাবি নাপালোঁ মানুহ ইমান নীচ, ইমান নিকৃষ্ট কেনে হ'ব পাৰে। এজন ইউটিউবাৰে তেওঁলৈ যেতিয়া অলপ খোৱা বস্তু লৈ গ'ল, তেওঁ নাতিনীয়েকৰ সমান সেই ল'ৰাটোৰ ভৰিত পৰিলে। সিমানখিনি পাই তেওঁ কেনেকুৱা আত্মহাৰা হ'ল, হয়তো ভিডিঅ'টো নাচালে বুজি নাপাব। মনটো মোৰ খুব বেয়া লাগিল। আৰু পিছত সেই ইউটিউবাৰগৰাকীয়ে এটা বাঁহৰ ঘৰ আইতাগৰাকীক বনাই দিলে। পিছত এখন বিচনা আছিল তেওঁ, য'ত বিভিন্ন টোপোলাৰে ভৰি আছিল, য'ত শুবলৈও ভালকৈ হয়তো নোজোৰে। এখন সাধাৰণ কিবা বস্তা, এনেকুৱা কিবা কাপোৰ তেনেকুৱা পাৰি পেলাই তেওঁ শুৱে, তোচক এখনো নাই। এটা ইটা পাৰি লৈছে ভাত ৰান্ধিবৰ কাৰণে, য'ত কেৰাহী এখনতে ভাত বনাইছে। তেওঁ বৃদ্ধ পেঞ্চনৰ টকাকেইটাৰে হয়তো তেনেকুৱাই চলে বুলি ক'লে। এইটোৱে মই ক'লোঁ যে চাওকচোন, এনেকুৱা যুগ আহিলে য'ত নিজৰ ল'ৰা থাকিও ওচৰত কিমান কষ্টকৈ ডাঙৰ দীঘল কৰে, তাৰপিছত তেওঁ তেনেকুৱা অৱস্থা হ'বলগীয়া হ'ল, য'ত তেওঁৰ ঘৰত লাইটো নাই। এটা চাকি জ্বলি হয়তো থাকে, কেৰাচিন তেল নাথাকিলে হয়তো সেয়াও ঝামেলা আজিকালি কেৰাচিন তেলৰো ইমান দিগদাৰ। গতিকে নিজৰ ঘৰত লাইটৰো, তেওঁ পিতেকৰ ঘৰত কাৰেণ্টটো আছে, ওচৰতে দেখিলোঁ ঘৰটো। গতিকে এইটোৱে ক'লোঁ, অকণমান ভাবি চাবচোন মই কি ক'ব লৈছোঁ। এটা কথা মই সঁচা কথা কওঁ, আজি প্ৰথম যেতিয়া মই বোৱাৰী হৈ আহিলোঁ, তেতিয়া মোৰ মানুহজনে তেওঁ বাগানত ছাৰ্ভিচ কৰে। তেওঁ বনাছ যেতিয়া পায় নহয় বা দৰমহা পায়, যেতিয়া ঘৰতে আছিলে, তেওঁ মাকৰ হাতত দিয়েগৈ তুলি। মোৰ মনৰ ভিতৰত হিংসা হয়, ময়োতো তেওঁ অৰ্ধাংগিনী, মোকোতো দিব পাৰে। গতিকে যেতিয়া মোৰ এটা ল'ৰা জন্ম হ'ল, অনুভৱ কৰিলোঁ মোৰ কথাবোৰ হয়তো ভুল আছিল। তেতিয়া মোৰ মনলৈ এনেকুৱা আহিল, এদিন যদি মোৰ ল'ৰাটো তেনেকুৱা হয় গতিকে সেই তেতিয়াৰ পৰাই মই কি হ'লোঁ, মই হিংসা নকৰা হ'লোঁ। আচলতে মইতো মাজত চলিয়ে আছোঁ শান্তি মেইন কথা। য'ত এক্সট্ৰা টকা লৈ পেলাই মোৰ মানসিক শান্তিয়ে য'ত নাথাকিব, সেইখিনি লৈও কোনো লাভ নাই। তাৰপিছত এওঁ চাকৰি নিজৰ ঘৰৰ ওচৰতকৈ 120 কিলোমিটাৰমানেই হ'ব, আমি দূৰলৈ গুচি আহিলোঁ। মাক অকলশৰীয়া হৈ গ'ল। সিফালে বা এজনী আছে ঘৰত, তেওঁ স্কুলত চাকৰি কৰে। গতিকে মাক আমি লগত লৈ আহিবলৈও তেনেকুৱা অসুবিধা হৈ গ'ল। অসুবিধা বুলি নহয়, তেওঁৱে নাহে, হয়তো নিজৰ জীয়েকক এৰি পেলাই, নিজৰ ঘৰখন এৰি পেলাই তেওঁ কমপ্লিটলি অকলশৰীয়া হৈ গ'ল। তাৰপিছত বাজনী যেতিয়া স্কুললৈ যায়, তাৰপিছত তেওঁ অকলেই ঘৰত থাকে। মাজতে মই এইটোৱে ক'লোঁ তাৰ মাজত, যে হয়তো সেইটো এটা মনত এটা ক্ষোভ থাকে, যে হয়তো বোৱাৰীগৰাকীয়ে পিতেকক দূৰলৈ লৈ আহিলোঁ। মনৰ অজানিতে কিবা কোণত থাকে, হয়তো কেতিয়াবা দুই এষাৰ কয়। মই মুখে মুখে উত্তৰ দিওঁ, তৰ্ক কৰোঁ। মই এইটোৱে ভাবি নাপাওঁ ময়ো ইমান নিকৃষ্ট কিয়। পিছত মই অনুভৱ কৰিবলৈ ল'লোঁ, মোৰ বেটা ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল। এতিয়া মোৰ মনৰ মাজত এটাই অনুভৱ হ'ল, যিটো ল'ৰাক মই মেট্ৰিকলৈকে এটা টিউশ্যন নিদিয়াকৈ ময়ে পঢ়ালোঁ কিমান কষ্ট হয়, তাৰ মাজত ভাবি নাপাব এগৰাকী মাকেহে হয়তো জানে। এতিয়ালৈ মই অনুভৱ কৰা হ'লোঁ, যিমানটো মোৰ বেটা ডাঙৰ হৈ আহিল, মোৰ এনেকুৱা লাগিল এদিন হয়তো সিও এখন ঘৰ পাতিব, বোৱাৰী এগৰাকী আনিব। হয়তো এটা হিংসাত পৰিণত হ'ল এতিয়াই মোৰ, য'ত মোৰ ল'ৰা বৰ্তমান পঢ়িয়ে আছে।
গতিকে এইটোৱে ভাবকচোন, কিমান আলাসত ডাঙৰ কৰোঁ আমি নিজৰ ল'ৰাটোক ন। এটা কথা ভাবকচোন, আপুনি যদি নিজৰ শাহু মাক বা শাহু শহুৰক বেয়া ব্যৱহাৰ কৰিছে, আপুনি কেনেকৈ ভাবিলে আপুনি ভাল ব্যৱহাৰ পাব বোৱাৰীৰ পৰা, ল'ৰাৰ পৰা? গতিকে মই এইটোৱে ক'লোঁ, গতিকে মই এতিয়ালৈ হয়তো অনুভৱ কৰিছোঁ যে মই কিবা তেওঁ ক'লেই যেনিবা মইনো কিয় বাৰু মুখে মুখে লাগি যাওঁ। হয়তো এটা অনুশোচনাত পৰিণত হ'ল মোৰ কথাখিনি, উপলব্ধিবোৰ। গতিকে মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। মোৰ কথাখিনি শুনি যদি এগৰাকী বোৱাৰীও অকণমান অনুতপ্ত হয় কেতিয়াবা যদি তেওঁ বেয়া ব্যৱহাৰ কৰিছে, হয়তো কিবা কথাত তেওঁক কিবা ক'লেও হয়তো বোৱাৰীগৰাকী ভুল নহ'বও পাৰে। তথাপিও মই ভাবোঁ মনে মনে থকাই বহুত দৰকাৰ। যিহেতুকে আমি যেতিয়া বাহিৰত থাকোঁ, ল'ৰা বোৱাৰী এনেকুৱা বাহিৰত থাকে, কিমান দিনৰ পাছত ঘৰলৈ যায় ন। তাৰপিছত সেই শাহুগৰাকীৰ হয়তো কিবা এষাৰ ক'লেও হয়তো মনৰ দুখতে হয়তো অকলশৰীয়া জীৱন কটাই হয়তো তেনেকুৱা কিবা এষাৰ যদি কৈও দিয়ে, মোৰ মতে তৰ্ক কৰাটো 1 নম্বৰ বেয়া কথা হয়। অসমীয়াত এষাৰ কথা আছে ন, ৰুলে দাবলে পায়। গতিকে যিসকলে যেনেকুৱা কৰ্ম কৰিব তেওঁ সেইটো ভুগিবলৈ হয়তো সাজু থাকিব লাগিব। নিজৰ নিজৰ কৰ্মফল আমি জীয়াই থাকোঁতেই ভোগ কৰিব লাগিব। দুদিনমানৰ আগতে আমি মৰিয়নিলৈ গ'লোঁ কাৰ্বি আংলঙৰ পৰা। মাৰ গা ভাল নাছিল, চেকআপো কৰাবলৈ আছিলে, ডক্টৰৰ ওচৰলৈও নিবলৈ আছিলে। গতিকে এটা ভাল লগা অনুভৱ মোৰ শ্বেয়াৰ কৰিলোঁ। মোৰ নিজৰো গা ভাল নাছিল অলপ দিনৰ পৰা। তেওঁ খুব আগ্ৰহত মোক কেয়াৰ ল'লে, মোক সুধিলে, খোৱা বোৱাৰ যতন কৰিলে। চাওকচোন, নিজে গা ভাল নাই। মোৰ মনত বুকুখন কিবা বিষাই গ'ল, সেই মানুহগৰাকীক মই তেনেকুৱা কৰিছিলোঁ নে? গতিকে মনটো মোৰ খুব বেয়া লাগি আছিল। আহিবৰ সময়ত তেওঁ হয়তো আমি যেতিয়া যাওঁ ঘৰখনলৈ, তেওঁ মনটো ভৰি পৰে, কঁকালৰ বিষটো যেন নোহোৱা হৈ যায়, এটা ফূৰ্তিত দেখা পাওঁ। আৰু যেতিয়া এৰি থৈ আহোঁ, গোটেই ঘৰখন উদং হৈ পৰে। হয়তো তেওঁ উদাসীন সেই চাৱনিবোৰ, আমাৰ গাড়ীখন ৰাস্তাত দীঘল পদূলিটোত যেতিয়ালৈকে গাড়ীখন তেওঁ চকুৰ আগৰ পৰা আঁতৰি নাযায়, তেওঁ খিৰিকীৰে চাই থাকে উদাস মনেৰে। ৰাস্তাত যেতিয়া ৰাতি মই আহি আছিলোঁ মৰিয়নিৰ পৰা কাৰ্বি আংলং অভিমুখে, সেই জাৰ্ণিটোত গোটেই ৰাস্তাটো মোৰ মনটো উদাস হৈ আহিল। মিউজিক ছিষ্টেমবিলাকৰ মাজতো পিছফালৰ ছিটত মোৰ চকু পানী বৈ আহিছিল। এটা তেওঁৰ কথা ভাবি যে জীৱনটো কেনেকুৱা হয় ন, সকলো থাকিও অকলশৰীয়া এটা জীৱন, সকলো কোনো ধৰণৰ অভাৱ নোহোৱাৰ পিছতো এটা খালী মন কেনেকুৱা হ'ব পাৰে। মোৰ মনৰ ভিতৰত এতিয়া এটাই প্ৰশ্ন হয়, বেটাক উচ্চ শিক্ষা দিয়াটো উচিত নে? কিজানি সিও দূৰলৈ আঁতৰি যাব। মাক হিচাপে মই এইটোৱে বিচাৰোঁ, কিবা এটা সৰু সুৰা কৰি হ'লেও সি আমাৰ মাজতে থাকক, একেলগে থাকোঁ। সেই আমাজনৰ নিচিনাকৈ অকলশৰীয়া জীৱন এটা যাতে নহয়। মনটো খুব বেয়া লাগিছিল। ভিডিঅ'টোৰ মাজেৰে মই মোৰ শাহু মাক ক্ষমা বিচাৰিছোঁ। মই এতিয়াৰ পৰা ভাবিছোঁ জীয়াই থকা দিনকেইটাত মই তেওঁক হয়তো কেতিয়াও মানসিক অশান্তি নিদিওঁ, কোনো ধৰণৰ তেনেকুৱা তৰ্ক নকৰোঁ আগৰ দৰে। তেওঁ এটা সৰু ভিডিঅ' মই ৰাখি থৈছিলোঁ এদিনা মেডিকেল যোৱাৰ আগত, অকণমান শ্বেয়াৰ কৰিলোঁ, চাব। মোৰ ভিডিঅ'টোৰ পৰা যদি দুগৰাকীমান বোৱাৰীও হয়তো নিজৰ ভুল উপলব্ধি কৰে, খুব ভাল লাগিব। সেইবাবে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগে কমেণ্টত নিশ্চয়কৈ মোক জনাব। আজিলৈ বেছিকৈ নকওঁ, তেনেহ'লে ইয়াকে ক'লোঁ, ধন্যবাদ। এনেকৈ ৰাতি আহিছোঁ মোৰ ছাত্ৰ পোৱালিৰ কাৰণে, আজি বৰ সুধিছোঁ আহি আইতাক নাতিনীয়েকক চক এয়া